নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জব ইনফো ইউটিউব চেনেলটোলৈ মই ৰাজে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক কেইটামান টাইম এণ্ড ডিষ্টেন্সৰ কুৱেশ্যন কৰি দেখাম। যদিহে ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব। যদিহে এনেধৰণৰ কুৱেশ্যন এনচাৰসমূহ চাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটোত কি দিয়া আছে চাওক। প্ৰথম প্ৰশ্নটোত দিয়া আছে যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ প্ৰতি ছেকেণ্ডলৈ প্ৰকাশ কৰা। মিটাৰ প্ৰতি ছেকেণ্ডলৈ কেনেধৰণে প্ৰকাশ কৰিব লাগে মই আপোনালোকক দেখাম। আপোনালোকে এনেধৰণেই অতি সহজতে কম সময়ৰ ভিতৰতে কৰিব পাৰিব। যেতিয়া আমি এটা ডাঙৰ এককৰ পৰা এটা সৰু এককলৈ নিব লাগে তেতিয়া আপোনালোকে কি কৰিব লাগে, তেতিয়া আপোনালোকে 5/18 পূৰণ কৰিব লাগে। এতিয়া আপোনালোকক মই ভালদৰে বুজাই দিছোঁ। যেতিয়া আপোনালোকে এনেধৰণে কিলোমিটাৰ পৰা মিটাৰ প্ৰতি ছেকেণ্ডলৈ প্ৰকাশ কৰিবলৈ আহিব তেতিয়া আপোনালোকে কেনেকৈ কি কৰিব লাগিব, তেতিয়া আপোনালোকে 5/18 পূৰণ কৰিব লাগিব। যেতিয়া আপোনালোকে এটা ডাঙৰ এককৰ পৰা সৰু এককলৈ নিব, সৰু এককটো সদায় ওপৰত ৰাখিব। আৰু যেতিয়া আপোনালোকে এটা সৰু মানৰ পৰা এটা ডাঙৰ মানলৈ উলিয়াবলগীয়া হয়, অৰ্থাৎ মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ যেতিয়া আপোনালোকে প্ৰকাশ কৰিবলগীয়া হয় তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া 18/15 কৰিব। এনেধৰণে 18/15 কৰিব। এতিয়া আমি সৰু এককৰ পৰা এটা ডাঙৰ একক উলিয়াব গৈ আছোঁ, সেইকাৰণে ডাঙৰ এককটো আমি সদায় ওপৰত ৰাখিম। বুজিব পাৰিলে চাগে। এতিয়া আমাৰ প্ৰশ্নত কোৱা মতে এটা ডাঙৰ এককৰ পৰা এতিয়া সৰু এককলৈ আমাক নিবলৈ কৈছে। এতিয়া ইয়াত চালক কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো হৈছে এটা ডাঙৰ একক আৰু মিটাৰ প্ৰতি ছেকেণ্ডটো হৈছে এইটো এটা সৰু একক। এতিয়া আমি এটা ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবৰ কাৰণে আমি কি কৰিম, এতিয়া আমি 5/18 আমি ইয়াৰ লগত পূৰণ কৰিম। এতিয়া আহক মই আপোনালোকক পূৰণ কৰি ভালকৈ দেখাই দিছোঁ। এতিয়া ইমানখিনিলৈকে আপোনালোকে বুজি পালে যে এটা ডাঙৰ এককৰ পৰা এটা সৰু এককলৈ যেতিয়া নিবলগীয়া হয় তেতিয়া আমি এই 5/18 আমি পূৰণ কৰিব লাগে। এতিয়া আমাৰ প্ৰশ্নত কোৱা মতে 60 কিলোমিটাৰ আছে, এইকাৰণে 60 কিলোমিটাৰটো এনেধৰণে পাতি পেলাই আপোনালোকে কি কৰিব, 5/18 ইয়াৰ লগত পূৰণ কৰিব। 5/18 আমি ইয়াৰ লগত পূৰণ কৰিম। এতিয়া পূৰণ কৰিলে আমি এতিয়া এনেকুৱা এটা সংখ্যা হ'ব লাগিব যেতিয়া দুইটা সংখ্যা যাতে আমি কাটিব পাৰোঁ। এতিয়া আমি যদি ইয়াক যদি 6 কাটোঁ, ইয়াক যদি 6 কাটিলে আমাৰ যাব 3 বাৰ, আৰু 60টোক যদি আমি 6 কাটোঁ তেতিয়া আমি পাওঁ 10 বাৰ। তেতিয়া আমি পাম 10 বাৰ। এতিয়া 10 5 গুণ কিমান, 10 5 গুণ হৈ যাব আমাৰ 50, আৰু আমাৰ তলত 3টো থাকিলে 3টো এনেধৰণে আমাক তলত পাতি দিয়ক। তাৰপিছত আমাৰ 3ৰে আমি ইয়াক এতিয়া আকৌ আমি ভাগ কৰিব লাগিব, অৰ্থাৎ হৰণ কৰিব লাগিব। এতিয়া আমি ইয়াক 50 যদি আমি হৰণ কৰোঁ, হৰণ কৰিলে আমি পাম 16.66। এতিয়া আমি পাওঁ 16.66টো হৈ যাব আমাৰ ৰাইট এনচাৰ, 16.60 মিটাৰ ছেকেণ্ড। এতিয়া প্ৰশ্নত উলিওৱা মতে মিটাৰ ছেকেণ্ডলৈ আমি প্ৰকাশ কৰিলোঁ। অপশ্যন নম্বৰ কোনটোত আছে, যদি আপোনালোকে চাই অপশ্যন নম্বৰ ডিত আছে, এইটোৱে হৈ যাব আমাৰ ৰাইট এনচাৰ। দেখা পালে কেনেধৰণে পদ্ধতি ব্যৱহাৰ কৰিলোঁ। যেতিয়া আপোনালোকৰ এটা ডাঙৰ এককক উলিয়াব দিব, অৰ্থাৎ আপোনালোকক যেতিয়া কয় 60 মিটাৰক কিলোমিটাৰ প্ৰতি ঘণ্টাত প্ৰকাশ কৰা, তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকে 18/15 কৰিব। তেতিয়া আপোনালোকে 18/15টো আপোনালোকে ইয়াৰ লগত পূৰণ কৰিব, তেতিয়া আপোনালোকে এটা ডাঙৰ এককটো উলিয়াব পাৰিব। আশা কৰোঁ বুজিব পাৰিলে চাগে কেনেধৰণে এটা ডাঙৰ মানৰ পৰা কেনেধৰণে এটা সৰু মান উলিয়াব পাৰে। এনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি আপোনালোকে এনেধৰণৰ কুৱেশ্যনসমূহ এনচাৰসমূহ কৰিব পাৰিব। আহক এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তাৰ পাছৰ প্ৰশ্নটোত কি কৈছে চাওক। তাৰ পাছৰ প্ৰশ্নটোত কৈছে যে এখন বাছ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতিৰে গতি কৰি আছে। 3 মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব। এতিয়া এখন বাছৰ কথা কৈছে যে 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতিৰে গতি কৰি আছে আৰু 3 মিনিটৰ ভিতৰত কিমান দূৰত্ব অতিক্ৰম কৰিব, আমি তাক উলিয়াব লাগে। এতিয়া আপোনালোকে প্ৰথমতে বুজি লওক যে ইয়াত আমাক কিলোমিটাৰত প্ৰকাশ কৰিবলগীয়া হৈছে। ইয়াত মই এতিয়া কোনো ধৰণৰ সূত্ৰ ব্যৱহাৰ নকৰোঁ, আপোনালোকক ডাইৰেক্ট ইয়াৰ এনচাৰটো কৰি পেলাই দেখাম। কাৰণ আপোনালোকে ইয়াত গম পাইছে যে এই কিলোমিটাৰটো দিয়া হৈছে, কিলোমিটাৰটো মই ইয়াত নাভাঙোঁ, কিলোমিটাৰটো এনেধৰণে থাকিব। এতিয়া আমি উলিয়াব লাগে যে প্ৰতি ঘণ্টাত আছে, এইটো ঘণ্টাৰ পৰা এতিয়া মিনিটত কেনেধৰণে প্ৰকাশ কৰিব। এতিয়া কাৰণ মিনিটত সুধিছে আমাক, এতিয়া আমি মিনিটত কেনেধৰণে উলিয়াম। এতিয়া আপোনালোকে গম পাইছে যে 1 ঘণ্টাত কিমান থাকে, 1 ঘণ্টাত থাকে 60 মিনিট। 60 মিনিট থাকে, 1 ঘণ্টাত পালোঁ আমি 60 মিনিট। এতিয়া আমি এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে কেনেধৰণে কৰিব। এতিয়া আমি কোনটো ভাঙিব লাগিব, আমি এই প্ৰতি ঘণ্টাত যোনটো আছে আমাৰ ইয়াত প্ৰতি ঘণ্টাত আছে, এই ঘণ্টাৰ পৰা আমি মিনিটটো ভাঙিব লাগিব।
এতিয়া আপোনালোকে তাৰ কাৰণে আপোনালোকে কি কৰিব শৈক্ষক নিয়মৰ হিচাপে আপোনালোকে 50টো এনেধৰণে পাতিব 50 পূৰণ এতিয়া মিনিটটো আমাক কিমান দিছে 3 মিনিট দিছে 3টো আপোনালোকে এনেধৰণে পাতিব এতিয়া আমি গম পালোঁ যে ঘণ্টা কথা কৈছে ঘণ্টাত চাওক ইয়াত ঘণ্টা কথা কৈছে এতিয়া আমি গম পালোঁ যে ঘণ্টাত কিমান থাকে ঘণ্টাত থাকে 60 মিনিট এনেধৰণে 8ডাল দি ল'ব দিয়াৰ পিছত 60টো তলত লিখি দিব তলত লিখি দিয়াৰ পিছত আপোনালোকে এতিয়া কি কৰিব গৈ আছোঁ আমি ঘণ্টাৰ পৰা মিনিটটো আমি ভাঙিব গৈ আছোঁ এতিয়া সেই কাৰণে আমি মিনিটটোৱে ঘণ্টাটোক আমি ইয়াক কাটিব লাগিব এতিয়া মিনিটে আমি যদি ঘণ্টাটো কাটো আমি কিমান পাম আমি পাই যাম ইয়াক 20 এতিয়া তলৰ খুজিৰে ওপৰ জিৰে কাটি দিয়াৰ পাছত আপোনাৰ কি থাকিব ওপৰত 5 থাকিব তলত 2 থাকিব কাৰণ মাজত চিনডাল আছে সেই কাৰণে আমি ইয়াকো হৰণে কৰিব লাগিব ওপৰত 5টো দিয়ক তলত 2 দিয়ক যে 2ৰে আমি 5ৰ যেতিয়া আমি হৰণ কৰিম হৰণ কৰিলে আমি কিমান পাম হৰণ কৰিলে আমি পাম 2.5 পাম 2.5 টো হৈ যাব আমাৰ কিলোমিটাৰ এতিয়া ইয়াৰ এনসাৰ পাই যাম আমি 2.5 এতিয়া আমাক ইয়াক কিমান উলিয়াব হৈছে 3 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰে 3 মিনিটত অতিক্ৰম কৰে এতিয়া আমি পালোঁ যে অপচন নম্বৰ সি এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ এতিয়া 3 মিনিটত কিমান দূৰ যায় 3 মিনিটত যায় 2.5 কিলোমিটাৰ যায় এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ দেখা পালে কেনেধৰণে উলিয়ালোঁ আশা কৰোঁ বুজিব পাৰিলে চাগে যদিহে বুজিব পাৰিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব যদি এনেধৰণৰ কুৱেশ্যন আনচাৰসমূহ আগলৈ চাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যদিহে আপোনালোকে এনেধৰণৰ টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত কুৱেশ্যনসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আজিলৈ মই ৰাজাই বিদায় লৈছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'ত ধন্যবাদ জয় আই অসম